আসাম পুলিচ ABUB APRৰ আৰু ড্ৰাইভাৰ কনষ্টেবলকে আদি কৰি আসাম পুলিচৰ যিসকল ভেকেঞ্চিৰ বাবে আমাৰ ষ্টুডেণ্টবিলাকে অতি আগ্ৰহেৰে তেওঁলোকৰ সপোনৰ জবটো পাবৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকক মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। লগতে আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিম তোমালোকৰ কোনে কেইখনমান ডিষ্ট্ৰিক্ট আছে যেনে ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, মাজুলী, বাক্সা এনেকৈ কেইখনমান ডিষ্ট্ৰিক্ট আছে কাট অফটো বহুত বেছি গৈ আছে আৰু এই কাট অফ বেছি যোৱা ডিষ্ট্ৰিক্টসমূহৰ তোমালোকৰ কিমানটো মাৰ্কছ থাকিল যিবিলাক ডিষ্ট্ৰিক্টৰ কাট অফটো অত্যাধিক বেছি গৈছে আমি ৰিটেনৰ মাৰ্কটো চালেই গম পাম। তাত যিবিলাক ডিষ্ট্ৰিক্টৰ মাৰ্কছটো অলপ বেছি গৈছে সেই ডিষ্ট্ৰিক্টবিলাকত তোমালোকৰ কাৰ কিমানটো মাৰ্কছ থাকিলে ছেফ জোনত আছা বুলি ভাবা তাকে আজি আমি ভিডিঅ'টো আলোচনা কৰিম। লগতে তোমালোকৰ এক্সামৰ ডেটটো মেবি কিমান তাৰিখে হ'ব পাৰে তাকো এটা আনুমানিক তথ্য দিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে তোমালোকে নিশ্চয় যিবিলাক ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ আহিব সেইবিলাকৰ ইতিমধ্যে তোমালোকে ABUB হওক নহ'লে APRO হওক নহ'লে তোমাৰ বাকী যিবিলাক ডিষ্ট্ৰিক্ট ৱাইজ UBটো ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ নামাৰে যিহেতু তোমাৰ UB মাৰ্কছটো তোমালোকে ইতিমধ্যে গম পাই আছা সকলোৱে কিমান পাইছা কি কৰিছা। কেৱল অলপ খেলিমেলি হৈ আছে কিছুসংখ্যক ষ্টুডেণ্টৰ যে পাৰ্চেণ্টেজ ৱাইজত ABৰ কাট অফটো দিয়াৰ বাবে কিছুমানৰ হয়তো খেলিমেলি লাগি আছে কাৰ কিমান নম্বৰ পালে পাৰ্চেণ্টেজটো কেনেকৈ কি হ'লে নম্বৰটো পাব সেইটো তোমালোকে পাৰ্চেণ্টেজটো উলিয়াব নিশ্চয় জানা। ফিজিকেল কাট অফটো উলিওৱা পাৰ্চেণ্টেজটো তোমালোকে নিশ্চয় জানা। মই এটা ভিডিঅ'ত দিয়াও আছে তোমালোকে চাই ল'ব পাৰা ভালদৰে কেনেকৈ পাৰ্চেণ্টেজটোৰ পৰা নাম্বাৰলৈ কনভাৰ্ট কৰা হয়। আজিৰ ভিডিঅ'টোত তুমি এটা কথা ভালদৰে তোমালোকে নিশ্চয় গম পাইছাই যদি অভাৰলেপিং নহয় তেনেহ'লে আমাৰ ষ্টুডেণ্টবিলাকৰ মেক্সিমাম ষ্টুডেণ্টে যিবিলাকে ভাইভাত দিলে তেওঁলোকে জববিলাক পাবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ ভিতৰতে যিবিলাকে অভাৰলেপিং যদি মমাই যদি নৱেম্বৰত আকৌ নতুন পোষ্ট উলিওৱাৰ কথা কৈ আছে গতিকে যদি অভাৰলেপিং প্ৰচেছটো যদি তেওঁ নকৰি যদি এজন পোষ্ট ফাইনেল মেৰিট লিষ্টৰ এজনে দুটা তিনিটা চাকৰি নাম আহি যায় তেতিয়া তেওঁ অকল এটা চাকৰি জব কৰিব বাকী দুটা তিনিটা চাকৰি এনেই খালী থাকি গুচি যাব কোনো ধৰণৰ পোষ্ট নাপাব আৰু মামাই হয়তো সেইকেইটা পোষ্টকে আকৌ ভেকেঞ্চি উলিয়াই তেওঁলোকে হয়তো আকৌ ৰিপ্ৰচেছ কৰিব পাৰে। গতিকে আমি এই কথাটো গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন যে আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে আগত যিহেতু ঘোষণা কৰিছিলে এইবাৰ অভাৰলেপিং নহ'ব বুলি গতিকে তাৰ অভাৰলেপিং নহ'লে আমাৰ বাবে অতি ভাল এটা সুন্দৰ অপৰচুনিটি আছে যে আমি প্ৰত্যেকে একোটা জব লাভ কৰিবলৈ সক্ষম হ'ম। গতিকে প্ৰথম ABৰ ক্ষেত্ৰত যদি চোৱা আমাৰ মেক্সিমাম যিবিলাক ডিষ্ট্ৰিক্টত বহুত হাই কাট অফ গৈ আছে সেই ডিষ্ট্ৰিক্ট কেইখনত তোমালোকৰ নাম ক'লোঁ ইতিমধ্যে মই সেই ডিষ্ট্ৰিক্টকেইখনত যদি তুমি চোৱা তোমাৰ ফিজিকেল জেনেৰেলৰ কাট অফটো 53ৰ ওচৰে পাজৰে গৈছে তোমাৰ 53 গৈছে আৰু তোমাৰ ৰিটেনতো সেই ডিষ্ট্ৰিক্টসমূহৰ জেনেৰেলৰ ক্ষেত্ৰত 33 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তেনে আমি দুটা যদি এড কৰি 86ৰ কেইখনমান ডিষ্ট্ৰিক্ট আছে যিখন হাই কাট অফ গৈছে তাৰ 86 জেনেৰেলৰ কাট অফ গৈছে তোমাৰ আৰু তোমাৰ OBC MOBC প্ৰায় তোমাৰ 52 গৈছে ফিজিকেল আৰু 31 গৈছে তোমাৰ ৰিটেন দুটা এড কৰিলে তোমাৰ 83 গৈছে। ABৰ ক্ষেত্ৰত কাট অফটো তোমাৰ যিকেইখন ডিষ্ট্ৰিক্টৰ হাই কাট অফ গৈ আছে তোমাৰ SC ক্ষেত্ৰত যদি চোৱা 52 আৰু তোমাৰ ৰিটেনত তোমাৰ 82 আৰু ঠিক ST যদি চোৱা ফিজিকেল জেনেৰেলৰ সমানে কাট অফ যোৱা দেখিলোঁ আমি 53 গৈছে কিছুমান ডিষ্ট্ৰিক্টত আৰু তোমাৰ ৰিটেনতো ঠিক একেদৰে 30 ওচৰে পাজৰে গৈছে আৰু 83 এনেকৈ চামথিং কিবা কিবি হ'ব পাৰে। আৰু এনেকুৱা কাট অফকেইটাৰ পৰা এইটো মই যে এই এখন ডিষ্ট্ৰিক্টৰ বুলি কোৱা নাই যিখন হাই কাট অফ গৈ থকা ডিষ্ট্ৰিক্টকেইখনৰ কথা ক'লোঁ ইয়াৰ তোমাৰ কিছুমান ডিষ্ট্ৰিক্টৰ ইয়াতকৈ 1 নম্বৰ কমিছে কিছুমান ডিষ্ট্ৰিক্টত ইয়াতকৈ পইণ্টৰ কিছু সাল সলনি হ'ব আৰু এওঁলোকৰ যিবিলাক ষ্টুডেণ্টৰ তেওঁলোকৰ নিশ্চয় গম পাইছা তেওঁলোকক কোনটো কেটেগৰী তোমালোকৰ নামটো আহিছে তোমালোকে নিশ্চয় তোমালোকৰ মাৰ্কছটো ৰিজাল্টটো চোৱাৰ পাছত নিশ্চয় ৰিটেন ৰিজাল্ট চোৱাৰ পাছত গম পাইছাই। আৰু যিসকলৰ তেওঁলোকৰ নিজৰ কাট অফৰ অৰ্থাৎ তুমি ধৰি লোৱা SC ষ্টুডেণ্ট বিলংছ কৰা আৰু SC ষ্টুডেণ্টৰ কাট অফ কেটেগৰীতকৈ যদি তোমাৰ 2 মাৰ্কছ এটা যদি বেছি হৈ আছে তেনেহ'লে তুমি ছেফ জোনত আছা বুলি ভাবিব পাৰা কাৰণ ভাইভাটো যদি তুমি 2 বা 3 এটা লাভ কৰা তেনেহ'লে আল্টিমেটলি তুমি তোমাৰ যিটো কাষ্টৰ সেই কাষ্টৰ কাট অফতকৈ তুমি যথেষ্টখিনি আগবাঢ়ি যাবা। গতিকে তোমাৰ যিবিলাকৰ এটাই কথা ক'ম যিবিলাকৰ ফাইনেল ৰিটেন এক্সামৰ পাছত তেওঁলোকৰ কাট অফটো যদি তেওঁলোকৰ কাষ্ট ৱাইজতকৈ তোমাৰ 2 বা 3 নম্বৰ এটা বেছি হৈ আছে তেওঁলোকে অতি ছেফ জোনত থাকিব পাৰা। আৰু যিসকলে তেওঁলোকৰ কাট অফতে মানে তেওঁলোকৰ কাষ্টতে আহিছে তেওঁলোকেও চিন্তা কৰিব নালাগে তেওঁলোকেও হয়তো আহিব পাৰে কাৰণ অভাৰলেপিং যদি নহয় তেনেহ'লে মেক্সিমাম ল'ৰা ছোৱালী ষ্টুডেণ্ট পাব ইতিমধ্যে মই কৈছোঁৱেই তোমালোকক। আৰু যিসকলৰ কাট অফটো ছাপ'জ জেনেৰেলৰ ক্ষেত্ৰত 85 গৈছে তোমালোকৰ ডিষ্ট্ৰিক্টত তাত যদি তোমাৰ যদি 85তকৈ 2 এটা প্লাছ হৈ আছে অৰ্থাৎ 87 মান যদি তোমাৰ হৈ আছে তেতিয়াহ'লে তোমাৰ ভাইভাত
মাৰ্কছটো এড নকৰাকৈ তেনেহ'লে তোমাৰ আৰু ভাইভাত ছাপ'জ 3 এটা তুমি এড কৰি দিলা 90 মাৰ্কছ যদি তোমাৰ আছে তেনেহ'লে তুমি 100% তোমাৰ নাম আহিব অৰ্থাৎ তোমালোকৰ নিজৰ কেটেগৰী ৱাইজতকৈ যদি তোমাৰ +1 বা 2 এটা যদি এড বেছি হৈ আছে তেনেহ'লে ভাইভাত যদি তুমি 2-1 নম্বৰ কমো পাইছা তেনেহ'লে ভাইভাৰ ভিতৰত 3-2 এনেকৈ যদি পাইছা তোমালোকৰ নামটো নিশ্চয় আহিব আৰু প্লাছ তোমালোকৰ অভাৰলেপিং প্ৰচেছটো যদি নহয় অভাৰলেপিং যদি নহয় এবাৰ তেনেহ'লে মেক্সিমাম ষ্টুডেণ্টে জবটো পাবই তোমালোকে ইতিমধ্যে কৈ আহিছোঁ নেক্সট যদি তুমি ইউবিৰ ক্ষেত্ৰতো ইউবিৰ ক্ষেত্ৰতো সেম তোমালোকৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত তুমি জেনেৰেলত বিলংছ কৰা জেনেৰেল কেটেগৰী বিলংছ কৰা আৰু তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টত তোমাৰ কাট অফটো গৈছে ছাপ'জ 65 গৈছে তোমাৰ হয়নে 65 যদি গৈছে তোমাৰ কাট অফটো তেনেহ'লে তুমি এক্সট্ৰা কাৰিকুলাৰ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন মাৰ্কছটো আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন যিসকল ডিফেন্সৰ ক্ষেত্ৰত আহে তেওঁলোকৰ মেক্সিমামৰে 3rd ডিভিজন 2nd ডিভিজন এইটো কেটেগৰীত থকা ষ্টুডেণ্টৰ সংখ্যা বেছি হয় গতিকে 2nd ডিভিজনটো পালে তেওঁলোকৰতো +2 এটা হ'ব এড আৰু 3rd ডিভিজন পালে +1 বা কিবা 3rd ডিভিজন 1st ডিভিজন পালে +3 ষ্টাৰ পালে +5 হয় তোমালোকে সকলোৱে জানা আৰু যিসকল ষ্টাৰ পোৱা ষ্টুডেণ্ট বহুত কম থাকে যিহেতু এজন ষ্টুডেণ্টে ষ্টাৰ মাৰ্কছ পাই পিনে তেওঁ ডিফেন্সত জব কৰিবলৈ নাহে যিহেতু আমি থাকে 2-এজন থাকে বহুত কম থাকে আৰু যিসকলে থাকে তেওঁলোকৰ এটা বহুত প্লাছ পইণ্ট যিটো +5 যেটা এড কৰি দিয়া মানে তেওঁ যথেষ্টখিনি আগবাঢ়ি যাব আৰু যিসকলে ষ্টাৰ পাই থৈছে তেওঁলোকৰতো ক'বই নালাগে তেওঁলোকৰ প্ৰায় জবটো ফিক্স বুলি ক'ব পাৰি আৰু যিসকলে 1st ডিভিজন পাই থৈছে তেওঁলোকৰো এটা ভাল অপৰচুনিটি আছে তেওঁলোকে +3 এটা এড হ'ব আৰু বেছি ভয় কৰিবলগীয়া কথা কাৰণ নাই কাৰণ 1st ডিভিজন পোৱা ষ্টুডেণ্টেই হওক বা ষ্টাৰ পোৱা ষ্টুডেণ্টৰ পাৰ্চেণ্টেজটো যদি তুমি চেক কৰা তেনেহ'লে খুব বেছি ওলালে 10% to 20% এই দুটাৰ ভিতৰতে হ'ব পাৰে তাতকৈ বেছি নাযায় গতিকে বহুতে হয়তো এইটো ভয় কৰি আছে যে কিছুমানৰ এক্সট্ৰা মাৰ্কছটো বহুত বেছি পাই গ'লে কিছুমান 3rd ডিভিজন বা 2nd ডিভিজন পোৱা ষ্টুডেণ্টে হয়তো এইটো মনলৈ ভয় আহি থাকিব পাৰে অহাটো স্বাভাৱিক কথা যে তেওঁলোকৰ এক্সট্ৰা মাৰ্কছটো হয়তো +2 বা 1 পাব কিন্তু অন্যহাতে তেওঁৰে ওচৰে পাজৰে বা তেওঁ চিনাকি কিছুমান ষ্টাৰ পোৱা ষ্টুডেণ্টো আছে বা 1st ডিভিজন পোৱা ষ্টুডেণ্টো আছে যিসকলে +5 এড হ'ব তেওঁ জবটো পাব কিন্তু তেওঁ নাপাব এনেকুৱা কিছুমান ভয় ভাৱ দেখিছোঁ আমাৰ ষ্টুডেণ্টবিলাকৰ মাজত সোমাই আছে আৰু তেওঁলোকে প্ৰায় ইউবি ষ্টুডেণ্টবিলাকে কৰিও থাকে গতিকে মেইন কথাটো হ'ল তোমালোকৰ ৰিটেনৰ মাৰ্কছ যদি ভাল আছে নিশ্চয় তোমালোকৰ নামটো আহিব আৰু 65 প্লাছ তোমাৰ ভাইভাত যদি 5ৰ ভিতৰত মেক্সিমাম ল'ৰা ছোৱালীয়ে ভাইভাত 2 এটা পাবই তাতকৈ তোমাৰ 1 এটা যদি বেছি আছে +3 যদি তুমি পাৰা তেনেহ'লে তোমাৰ আৰু ভাল +3 কিছুমানৰ হয়তো 5ৰ ভিতৰত 5 পোৱা ষ্টুডেণ্ট একেবাৰে কম থাকিব আৰু +5ৰ ভিতৰত 4 পোৱা ষ্টুডেণ্ট থাকিব পাৰে দুজন এজন যিকেইজন এক্সিলেণ্ট থাকে বা কুৱেশ্যনো সুধিছে 5টা 6টা তেওঁ সম্পূৰ্ণ কুৱেশ্যনবিলাক কৰাৰ লগতে টিচাৰসকলক এটা ভাল ইম্প্ৰেশ্যন দিবলৈ সক্ষম হৈছে তেওঁলোকে এটা 5 মাৰ্কছ এটা লাভ কৰি 5ৰ ভিতৰত 4 এটা লাভ কৰিব পাৰে কিন্তু মেক্সিমাম ষ্টুডেণ্টে 3 নহ'লে 2 এটাই লাভ কৰিব আৰু নেক্সট যদি তোমালোকে চোৱা এক্সট্ৰা কোৱালিফিকেশ্যনৰ মাৰ্কছটো যদি চোৱা যিসকলৰ 3 এটা আছে তেওঁলোকৰতো ক'বই নালাগে তেওঁলোকে বহুতখিনি আগবাঢ়ি গৈছে আৰু যদি আমি এড কৰোঁ কিমান হ'ব তোমাৰ 71 হ'ব 71 মাৰ্কছ যদি তোমালোকৰ জেনেৰেলৰ ক্ষেত্ৰত তোমাৰ কাষ্টত অৰ্থাৎ কাষ্টত কাট অফ গৈছিলে তোমাৰ 65 আৰু তুমি 6 এটা এড কৰিলা অৰ্থাৎ 71 পালা তুমি তেনেহ'লে তোমালোকৰ টেনশ্যনটো একেবাৰে ল'ব নালাগে তোমাৰ 100% তোমাৰ নামটো আহিব পাৰে আৰু নেক্সট যদি তুমি চোৱা SCৰ ক্ষেত্ৰত ছাপ'জ তোমাৰ ডিষ্ট্ৰিক্টৰ কাট অফ গৈছে SCৰ ক্ষেত্ৰত 62 গৈছে ছাপ'জ মই ধৰি ল'লোঁ 62 গৈছে তোমাৰ নিশ্চয় তোমালোকৰ ডিষ্ট্ৰিক্টৰ কাট অফটো আছেই তোমালোকে নিজে কম্পেয়াৰ কৰি চাবা তাত যদি তোমাৰ তাতো তোমাৰ যদি কেনেবাকৈ তোমাৰ 2 এটা আছে ৰিটেনৰ ক্ষেত্ৰত এক্সট্ৰা কোৱালিফিকেশ্যন আৰু +3 এটা আছে তোমাৰ ভাইভাৰ ক্ষেত্ৰত অৰ্থাৎ কিমান হ'ব তোমাৰ 67 যদি আছে তোমাৰ নিশ্চয় এটা ভাল কাট অফ আছে তোমাৰ অৰ্থাৎ তোমাৰ এটাই কথা তোমাৰ নিজৰ কাষ্টতকৈ তুমি SC কেটেগৰী বিলংছ কৰা তোমাৰ কাট অফটো গৈছে 65তকৈ তোমাৰ এক্সট্ৰা মাৰ্কছটো তুমি যোগ কৰাৰ পিছত তুমি 6 এটা যোগ কৰাৰ পিছত 71 হ'ল 71 তোমাৰ কাট অফত বেছি হৈছে যদি ভাল নিশ্চয় আসাম পুলিচৰ যিমানবিলাক কেটেগৰী আছে ছাপ'জ AB UB APRকে আদি কৰি যিমানবিলাক কেটেগৰী আছে সম্পূৰ্ণ কেটেগৰীবিলাকত যদি তুমি যদি ছাপ'জ SCৰ পৰা বিলংছ কৰা তোমাৰ কাট অফ গৈছে 65 আৰু তোমাৰ মাৰ্কছটো আছে ছাপ'জ 70 তুমি পাই থৈছা ৰিটেন প্লাছ ফিজিকেল মিলাই তুমি 70 পাই থৈছা আৰু তোমাৰ নামটো হৈছে আনৰিজাৰ্ভত আৰু তুমি ভাইভাত তোমাৰ মাৰ্কছটো কিমান পাইছা সেইটো একেবাৰে ডিপেণ্ড নকৰে তুমি ভাইভাত যদি +2 এটাও যদি পাইছা তেনেহ'লে তোমাৰ অট'মেটিক 72 আৰু তোমাৰ 72 হ'লে 65ৰ পৰা 72 অট'মেটিক তোমাৰ নিজৰ কাষ্টতে হয়তো আহি যাব একেবাৰে যদি বেয়া হৈছে ছাপ'জ তুমি একেবাৰে কম 1 এটা পালা তুমি 71 পালেও তোমাৰ কাষ্টত নামটো আহি যাব অৰ্থাৎ যিবিলাক ষ্টুডেণ্টৰ
মানে SC ষ্টুডেণ্ট বা ST ষ্টুডেণ্ট তেওঁলোকৰ নামটো আহিছে, কিন্তু জেনেৰেলৰ ক্ষেত্ৰত আহিছে, তেওঁলোকৰ বাবে অপৰচুনিটিটো বেছি আছে, তেওঁলোকৰ নিশ্চয় নামটো আহিব আৰু তেওঁলোকৰ জবটো লাভ কৰিবলৈ সক্ষম হ'ব। আৰু APRৰ ক্ষেত্ৰত তোমালোকে নিশ্চয় সকলোৱে গম পাইছা, APRৰ ক্ষেত্ৰত আমাৰ কাট অফটো মাৰিব, তোমাৰ ষ্টেট ৱাইজ কাট অফ মাৰিব, আৰু ষ্টেট ৱাইজ কাট অফ মাৰিলে কিমানখিনি সুবিধা হয় সকলোৱে নিশ্চয় গম পাইছা। তামোলপুৰৰ আজি অলপ দিন আগতে গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত যিটো কাট অফ আহিলে, সেই কাট অফটো দেখি সকলোৱে অবাক খাইছে যে এখন ডিষ্ট্ৰিক্টৰ কাট অফটো গৈছে 111, কিন্তু অন্য এখন ডিষ্ট্ৰিক্টৰ কাট অফটো গৈছে মাত্ৰ বিল' 50, অৰ্থাৎ 28 নে তোমাৰ কিবা এটা গৈছিলে, মই তামোলপুৰৰ কাট অফটো গৈছে। আৰু ঠিক একেদৰে আমি যদি চাওঁ এনেকৈ আছাম পুলিচৰ ক্ষেত্ৰতো একেই হ'ব, কিছুমান ডিষ্ট্ৰিক্টৰ বহুত হাই কাট অফ এটা যাব, আৰু তাৰ তুলনাত অন্য কিছুমান ডিষ্ট্ৰিক্ট আছে যিবিলাক ডিষ্ট্ৰিক্টৰ কাট অফটো একেবাৰে কম যাব, আৰু ষ্টেট ৱাইজ কাট অফ মাৰিলে যথেষ্টখিনি ভাল হ'ব ষ্টুডেণ্টবিলাকৰ। কাট অফটো যদি ষ্টেট ৱাইজ মাৰে তেনেহ'লে তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকে। তুমি ছাপ'জ লখিমপুৰৰ পৰা বিলংছ কৰা, লখিমপুৰত তোমাৰ যে 14টা বা 15টা জব আছে তেনে বুলি নহয়, তোমালোকে যিমান ভাল স্ক'ৰ কৰিছা তেনেহ'লে সিমানটা ষ্টুডেণ্ট হয়তো কোনোবা এখন ডিষ্ট্ৰিক্টত হয়তো মেক্সিমাম 50টা ষ্টুডেণ্টে জবটো পাই যাবলৈ আছে, অন্য কিছুমান ডিষ্ট্ৰিক্টত হয়তো খুব বেছি 10টা বা 15টা ষ্টুডেণ্টে জব পাব, সেনেকুৱা ধৰণৰ কিছুমান কথা। ষ্টেট ৱাইজ কাট অফ মাৰিলে তোমাৰ নিজৰ ডিষ্ট্ৰিক্টৰ হয়তো তোমালোকৰ ষ্টুডেণ্টসকলে যদি ভাল নম্বৰ পাই থৈছে তেনেহ'লে তোমালোকৰ ডিষ্ট্ৰিক্টখনৰ পৰা ভাল এটা জবটো লাভ কৰিব, ভাল ষ্টুডেণ্টে লাভ কৰিব, বহুত সংখ্যক ষ্টুডেণ্টে জব লাভ কৰিব। কিন্তু একেদৰে ষ্টেট ৱাইজ কাট অফ মাৰিলে কিছু সংখ্যক ডিষ্ট্ৰিক্টৰ কাৰণে অলপ প্ৰব্লেমো হয়, যেনে তামোলপুৰেই হওক, নেক্সট আহিলে তোমাৰ ডিমা হাছাও, কাৰ্বি আংলং, এনেকুৱা ডিষ্ট্ৰিক্টবিলাকৰ কাট অফটো আগৰ পৰা বহুত কম গৈ থাকে, ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰিলে বহুত কম যায়। কিন্তু এতিয়া যদি তোমাৰ ষ্টেট ৱাইজ কাট অফ মাৰি দিয়ে তেওঁলোকৰ ষ্টুডেণ্টবিলাকৰ অলপ প্ৰব্লেম হয়, যিসকলে কম নম্বৰ পায় তেওঁলোকে জবটো লাভ কৰিবলৈ সক্ষম নহয়। মোটামুটি চাবলৈ গ'লে যাৰ কাট অফত নিজৰ কাষ্টতকৈ যদি 2-3 বেছি হৈ আছে তেওঁলোকে জবটো পোৱাটো ফিক্স একেবাৰে। আৰু ইতিমধ্যে আমাৰ মামাই তোমাৰ নতুন পোষ্টৰ কথাও ঘোষণা কৰি নতুন পোষ্ট ওলাব বুলি কৈ আছে। যদি আছাম পুলিচত নতুন পোষ্ট ওলায় তেনেহ'লে আমাৰ বাবে হয়তো প্ৰব্লেম হ'ব, কাৰণ কেলৈ প্ৰব্লেম হ'ব, মেইন কাৰণটো হ'ল যদি তেখেতে অভাৰলিপিং জববিলাক আগতে পোষ্টবিলাকৰ অভাৰলিপিং নহ'ব বুলি কৈছিলে, কিন্তু অভাৰলিপিং যদি কৰি নতুনকৈ পোষ্ট উলিয়ায় তেনেহ'লে আমাৰ এজন ষ্টুডেণ্টে 3-4টা জব পাব, এজনে 2টাত নাম আহি যাব, এজনৰ কিছুমান ষ্টুডেণ্টে 2-3টাতো নাম আহি যাব, কিছুমানে আৰু ভাইভা দিয়া বহুত সংখ্যক ষ্টুডেণ্টে জবটো লাভ নকৰিবই। আৰু যিসকলৰ 2-3টাত নাম আহিব তেওঁলোকেতো যিকোনো এটা জব কৰিব, যিটো ভাল হয় তেওঁলোকে সেইটো কৰিব, বাকী থাকি যোৱা জবটো তেওঁলোকে হয়তো চাকৰিটোৰ পৰা বিৰত থাকিব। অৰ্থাৎ মই ছাপ'জ মোৰ AB, UB, APR গোটেইকেইটাতে নাম আহিলে, মইতো মোৰ কাৰণে বেষ্ট বুলি ভাবোঁ, মই ছাপ'জ APRটো ল'লোঁ, বাকী AB, UB এই 2টা পোষ্ট খালী থাকি গুচি গ'ল, এই 2টা পোষ্ট কোনেও কৰিবও নোৱাৰিলে, নেক্সট আকৌ এই 2টা পোষ্টৰ কাৰণে নতুনকৈ প্ৰচেছ, এইদৰে দুটা এটা যিকেইটা পোষ্ট প্ৰায় 5,000 পোষ্টৰ মিনিমাম 1,000-2,000 পোষ্ট খালী থাকি গুচি যাব। এনেদৰে অভাৰলিপিং যদি নহয় 5,000 পোষ্টত কেৱল 3,000মান পোষ্টহে হয়তো ষ্টুডেণ্টবিলাকে লাভ কৰিব, বাকী 2,000 বা 2,000 নহ'লেও 1,500-1,000 পোষ্ট খালী থাকি গুচি যাব, আকৌ নতুনকৈ প্ৰচেছ আৰম্ভ হ'ব। গতিকে ইয়াকে ক'লোঁ, তোমালোকে যাৰ ভাল মাৰ্কছ এটা আছে তেওঁলোকে আশা কৰি ভাল এটা পজিটিভ মাইণ্ডছেটত থকা নিশ্চয় ভাল হ'ব। আজিলৈ ধন্যবাদ। একেবাৰে অন্তিমত এটাকে কথা ক'ম যে যিসকল ষ্টুডেণ্টে ABৰ ক্ষেত্ৰত তোমালোকৰ কাট অফটো অলপ খেলি মেলি পাই আছা, যিহেতু আমাৰ পাৰ্চেণ্টেজ ৱাইজ কাট অফটো দিছে, তেওঁলোকে কমেণ্ট কৰি জনাবা তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ যদি কাট অফটো দিব লাগে। আৰু সকলোৱে নিশ্চয় গম পাইছা, আৰু যিহেতু ABৰ ক্ষেত্ৰত কোনো ধৰণৰ এক্সট্ৰা মাৰ্কছ নাথাকে, তাত যিহেতু ভাইভা মাৰ্কছটো এড হ'ব, তুমি 3 মাৰ্কছ এটা এড কৰি পিনে তোমাৰ কাষ্টতকৈ যদি 1-2 বাঢ়ি আছে তেনে নিশ্চয় নামটো আহিব। আৰু যিসকলে এতিয়াও তুমি নম্বৰটো উলিয়াবলৈ অলপ খেলি মেলি হৈছে, যিহেতু পাৰ্চেণ্টেজ ৱাইজৰ কাট অফটো দিয়া আছে, তোমালোকক তাৰ পৰা তোমাৰ নাম্বাৰ ৱাইজত তোমাৰ ডিষ্ট্ৰিক্ট ৱাইজ যদি এখন কাট অফ বনাব লাগে তেনেহ'লে কমেণ্ট কৰি জনাবা, মই ভিডিঅ' আকাৰে বনাই যিমান পাৰোঁ বনাবলৈ চেষ্টা কৰিম আৰু তোমালোকক ক'বলৈ চেষ্টা কৰিম। লগতে তোমালোকৰ ফাইনেল তোমালোকৰ এক্সাম ডেটটো তোমালোকৰ কিমানমান হ'ব বুলি অনুমান কৰিছা, নিশ্চয় সকলোৱে অনুমান কৰিব পাৰিছা। আমাৰ AB, UB, APRO আৰু যিসকল আছাম পুলিচৰ জববিলাকৰ লগত আমাৰ ADRE জববিলাকৰ একেবাৰে একেলগতে পাই সকলো DME সকলোবিলাকৰ একেলগে তোমাৰ এপইণ্টমেণ্ট লেটাৰ দিব অক্টোবৰ 10 তাৰিখে। গতিকে অক্টোবৰ 10 তাৰিখে তাৰ 1 মাহৰ আমি প্ৰত্যেকবিলাক ভেকেঞ্চিৰ ক্ষেত্ৰত দেখিছোঁ 1 মাহ 1.5 মাহৰ আগত ৰিজাল্টটো দিয়ে। সেইটোৰ ওপৰত ডিপেণ্ড কৰিলে আমি ছেপ্টেম্বৰ মাহত হয়তো আমাৰ ৰিজাল্টটো প্ৰায়বিলাক জবৰ ৰিজাল্ট ওলাই যাব। আৰু আছাম পুলিচৰ ক্ষেত্ৰত যিহেতু অলপ আগতীয়া হ'ব, কাৰণ তোমালোকে নিশ্চয় গম পাইছা, তোমালোকে নিশ্চয় এতিয়া বুজিব পাৰিছা যে আছাম পুলিচত ADRE তুলনাত আমাৰ ভাইভা প্ৰচেছটো অলপ দিনৰ আগত হৈছে। গতিকে ইয়াৰ আমাৰ ৰিজাল্টৰ ক্ষেত্ৰত অলপ দিন ADRE তুলনাতকৈ অলপ দিন আগত ওলাব। আৰু তোমাৰ সেইটোৰ ওপৰত ডিপেণ্ড কৰি যদি আমি চাওঁ তেনেহ'লে জুলাই লাষ্ট উইক নহ'লে আগষ্টৰ ফাৰ্ষ্ট উইকত, মই আগতেও কৈছোঁ তোমালোকক, জুলাই লাষ্ট উইক নহ'লে আগষ্টৰ ফাৰ্ষ্ট উইক মানত তোমালোকৰ ৰিজাল্ট মুকলি হ'ব আৰু সকলোৰে ভাল হ'ব বুলি আশা থাকিল। অভাৰলেপিং নহ'লে মেক্সিমাম ষ্টুডেণ্টে জব লাভ কৰিব আৰু তোমালোকৰ সকলোৱে এটা সুন্দৰ
লাইফটো যিমান ষ্ট্ৰাগল কৰি ইমান দূৰ আহি ইমান দূৰ পাইছা তাতে সকলোৱে ভাল হওক বুলি আশা থাকিল প্ৰায়বিলাক ষ্টুডেণ্টৰ ভাল হওক বুলি আশা থাকিল আৰু এনেদৰে ইনফৰ্মেটিভ ভিডিঅ' যদি তোমালোকে যদি এতিয়া ইমান বেছি ইয়াৰ টপিক ওলোৱা নাই যিহেতু ভিডিঅ' দিব বাবে গতিকে আজি বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আৰু এনে কাট অফৰ লগত ৰিলেটেড যদি কিবা ভিডিঅ' দিব লাগে বুলি ভাবা ABৰ ক্ষেত্ৰতে হওক APRৰ হওক কোনোবা ডিষ্ট্ৰিক্টত দিব লাগে বুলি ভাবা তেনেহ'লে কমেণ্ট কৰি জনাবা আমি ভিডিঅ'